সামাজিক মাধ্যম কি? ই হৈছে কম্পিউটাৰ প্ৰচলিত প্ৰযুক্তিবিদ্যা যি ৱেবৰ ধাৰণা বৃত্তিমূলক প্ৰয়োজন ভাৱ প্ৰকাশৰ প্ৰয়োজনীয়তাক বাস্তৱ সম্প্ৰদায় নেটৱৰ্ক ব্যৱস্থাৰ জৰিয়তে পৰিচালিত কৰে। ই হৈছে সামাজিক মাধ্যম হৈছে ৱেব 2.0 ইণ্টাৰনেট আধাৰিত পাৰস্পৰিক প্ৰায়োগিক ব্যৱস্থা ব্যৱহাৰকাৰীৰ দ্বাৰা গঠিত তথা বিভিন্ন তথ্য অথবা মন্তব্য আলোকচিত্ৰ অথবা ভিডিঅ' অনলাইন মাধ্যমত গঠিত অথবা প্ৰেৰিত তথ্যসমূহ হৈছে সামাজিক মাধ্যমৰ জীৱনী শক্তি। ব্যৱহাৰকাৰীৰ দ্বাৰা গঠিত তথা প্ৰেৰিত তথ্যসমূহ সামাজিক মাধ্যমৰ বিভিন্ন সংস্থাৰ দ্বাৰা পৰিচালিত। সামাজিক মাধ্যম এজন ব্যক্তি আন এজন ব্যক্তি অথবা ব্যক্তি সমষ্টিৰ সৈতে সম্পৰ্কিত। সামাজিক মাধ্যমৰ ইতিবাচক দিশসমূহ হ'ল সামাজিক মাধ্যমে সমাজৰ শ্ৰীবৃদ্ধি আৰু উত্তৰণত সহায় কৰে আৰু সামাজিক বন্ধন দৃঢ় কৰে। সামাজিক মাধ্যমে ব্যৱসায় বাণিজ্যৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগায়। ই সামান্য সময়ৰ ব্যৱধানতে বহুসংখ্যক লোকৰ লগত সম্পৰ্কিত হয়। অনায়াসে আৰু ক্ষিপ্ৰতাৰে সামাজিক মাধ্যমৰ জৰিয়তে খবৰ বাতৰি পাব পাৰোঁ। জনসচেতনতা বৃদ্ধিত সামাজিক মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে বহিৰ্বিশ্বৰ লগত সম্পৰ্ক স্থাপন কৰি তৎকালে বিভিন্ন ধৰণৰ আকাংক্ষিত তথ্য আহৰণ কৰিব পাৰি। সামাজিক মাধ্যমৰ নেতিবাচক দিশসমূহ হ'ল সামাজিক মাধ্যমে বহুসংখ্যক লোকক হতাশাত ভুগায় আৰু উদ্বেগজনক আৱৰ্তলৈ ঠেলি পঠিয়ায়। কোমল বয়সীয়া লোকৰ মানসিক বিকাশ সামাজিক মাধ্যমে দুৰ্বল কৰিব পাৰে। ইয়াতে ব্যস্ত থাকি একাংশ লোক শাৰীৰিক শ্ৰম বিমুখ হৈ পৰিছে আৰু উৎপাদনশীল কামৰ পৰা আঁতৰি গৈছে। চাইবাৰ ক্ৰাইমৰ দৰে যেনে বেংক হৰলুকি ব্যক্তিগত তথ্য আহৰণ যৌনতাৰ প্ৰয়োগ আদিৰ প্ৰচাৰ আৰু প্ৰসাৰত সামাজিক মাধ্যমে অৰিহণা যোগাইছে। উৰা বাতৰি বা ভিত্তিহীন অথবা অমূলক তথ্য কিছুমান সামাজিক মাধ্যমেৰে বিস্তাৰিত হৈ সমাজৰ অপাৰ ক্ষতিসাধন কৰে।